কেনেকুৱা লাগিলে লগ পাই? বহুত ভাল লাগিলে। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে খবৰ ভাল। আৰু আজি হঠাতে ৰঙাপাৰাত যাবলৈ ওলাইছোঁ। এইপিনে মানুহজন, ভাইটি, মই আৰু মা যাওঁ, আমি গোটেই চাৰিটাই। আৰু এতিয়া যোৱা কথা নাছিলে, কিন্তু কলেজ যিহেতু কেইদিন বন্ধ দিছে 17 তাৰিখ মানলৈকে, তাকে ভাবিলোঁ হঠাৎ গৈ ফুৰি আহোঁগৈ, নহ'লেনো কেতিয়া যাম পেহীহঁতৰ ঘৰত, নহয়নে? এইপিনে পদিনা, আজি যাওঁ আৰু পেহী ঘৰত। তই এবাৰ প্ৰথম যাবি নে আগত গৈছ বাৰু? কিন্তু মইহে এবাৰ প্ৰথম হ'ম মানে। মা ওলাই হ'ল, আহক আমি এতিয়া যাওঁ আৰু গৈ পাইহে মানে আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰিম নেকি, কাৰণ এতিয়া ট্ৰেইনতে যাব লাগিব আমি। বাৰু আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখাই থাকিম। সেইপিনে মা ওলালে, ব'লক। ভাল লাগিছে নে মোক? মজা লাগিছে কিন্তু। থেংক ইউ দে। আৰু ময়ো যাওঁ, ব'লা উঠা। বেগ চেগ ভৰোৱা হৈ গ'ল। আৰু আমি আহি মেলি পাই গ'লোহি ষ্টেচন, আৰু এতিয়া টিকেট চিকেট কাটি মেলি ট্ৰেইনত যাওঁ আৰু। দাদা বাই বাই। আৰু ট্ৰেইনত এয়া মোৰ ছাবস্ক্ৰাইবাৰসকলকো লগ পালোঁ। কণমানি ভণ্টি দুজনীৰ লগত সঁচাকৈ থাকি যে ইমান ভাল লাগিলে, কাৰণ ইহঁতি 2 ঘণ্টা 3 ঘণ্টা সময় মোৰ লগতে বহুত কথা পাতিলে। এইপিনে ৰঙাপাৰা যাব লওঁতে আমাৰ ভণ্টিকেইজনীক লগ পালোঁ। হাই কৈ দিয়া। সিহঁতি এতিয়া মালিনী থানৰ পৰা আহিলেগৈ। হাই, আকৌ লগ পাম দেই পিছত। আৰু আমি আহি এতিয়া মানে এটা ষ্টেচন পাইছোঁহি, আৰু 2টা ষ্টেচন গ'লে মানে পামগৈ আৰু। তো বোলা। আৰু আমি এতিয়া পোনে আহি পালোঁহি। কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লে পেহী, ইয়াতে আমাৰ পেহীগৰাকী, মানে আমাৰ দেউতা ভাগৰ ভনীয়েক হয়। হাই, একো নহয়। বেয়া পায় নেকি? আৰু গুড মৰ্ণিং সকলোকে। এতিয়া ৰাতিপুৱা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া পেহীহঁতৰ ঘৰতে আছোঁ। আজি কেইদিনমান থাকিবলৈ কৈছে পেহাহঁতে, আৰু এতিয়া দিনটো ক'লৈ যাওঁ সেইবিলাকো আপোনালোকক দেখাম। কালি ৰাতি আহি পাওঁতে প্ৰায় 11টা মানেই বজিলে। 11টা নহয়, 9:30, 10টা, 10:30। ইয়াৰ পাওঁতে মানে 10:45 মান হ'ল। ৰাতি আকৌ শুওঁতে মেলোঁতে 11:30 বাজি গ'ল। তাৰপিছত আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল, যিহেতু ৰাতিপুৱা আকৌ ষ্টাৰ্ট কৰি দিলোঁ। এইপিনে আমি এতিয়া আছোঁ কোৱাৰ্টাৰত, মানে পেহাইটি যিহেতু কোৱাৰ্টাৰত থাকে, পেহাটো চাকৰি সূত্ৰে ইয়াতে আছে। এতিয়া মাহঁতে কি কৰি আছে সেইবিলাকো আপোনালোকক দেখাম, আৰু দিনটো কেনেকৈ আৰম্ভ হৈ থাকে। এইটো পূৰা কল খাই আছে একদম। আৰু এতিয়া পোনে ভাতটো খাই আহিলোঁ। তাৰপিছত এয়া ভণ্টি নে বা হ'ব জানো, মানে ছাবস্ক্ৰাইবাৰ দুগৰাকীয়ে লগ কৰিব আহি আছে। সিহঁতি আহি আছে বোলে, ফোন কৰিছে। তাকে এতিয়া সিহঁতি আহি আছে বুলিয়ে ৰৈ আছোঁ আগফালে। আৰু ইহঁতি এতিয়া আহি পালেহি অলপ আগতে। এতিয়া আমি অকণমান মানে ফটো চটো মাৰি মেলি আহোঁগৈ। কেনেকুৱা লাগিলে লগ পাই? বহুত ভাল লাগিলে। আহক মা, ফটো মাৰিমগৈ। আমি এতিয়া ফটো চটো মাৰি মেলি হৈ গ'ল। লগ পাই ভাল লাগিলে দেই দুইজনীকে, আকৌ লগ পাম। সিহঁতেও গিফ্ট আনিছিলে আমাৰ কাৰণে। এয়া ইয়েৰিং, আকৌ চেন আনিছে, কাটাৰ আনিছে। এয়া এইখিনি। এইটো ধুনীয়া লাগিছে হয় না? আমি এতিয়া আকৌ অকণমান ওলাই যাওঁ, যিহেতু গধূলি হৈছে। সেইপিনে পেহী ওলাই আছে, সেইপিনে মিঠু তাইও ওলাইছে। মা মই আমি গোটেই চাৰিটাই মানে যাওঁ এতিয়া ভাচনলৈ ন, ভাচন চাই আহোঁগৈ। গাইছ, আমাৰ মানে পুৰা একদম ধেমালি চলি আছে দেই এতিয়া। কি পেহা? আপুনি আমাক কি বান্দৰ পাইছে নে কি পাইছে? নে হাতী পাইছে? মই এবছৰমানৰ পিছত তেনেকৈ হাঁহিছোঁ নেকি। আজি দিনটো যিমান হাঁহিছোঁ ন, বিষাই গৈছেগৈ এইবিলাক। আৰু আজি ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ। আজিলৈ বাই বাই, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম।